নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ টপাৰ বিআইবি ইউটিউব চেনেললৈ। আজি ভিডিঅ'টো লৈ অহাৰ কাৰণ হ'ল বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেলৰ ৰিজাল্টৰ সন্দৰ্ভত কেতিয়া দিব পাৰে সেইটো সুধিছে আৰু বহুতে সুধিছে এইচএছৰ স্কুটি এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ লাগিব। এনেকুৱা শিক্ষা সম্বন্ধীয় খবৰসমূহ আমি আপলোড দি থাকিম, গতিকে এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই মানে যোৱাকালি কম্পাৰ্টমেণ্টেলৰ ৰিজাল্টৰ ওপৰত ভিডিঅ' এটা আপলোড দিছোঁ। কোনোবাই যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ভিডিঅ'টো চাব পাৰা। ৰিজাল্টৰ ডেটটো মানে কনফাৰ্ম কৰি দিয়া নাই এতিয়ালৈকে। এইচএছৰ ছাত্ৰ ছাত্ৰীসকলৰ স্কুটি এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ লাগিব সেই ডকুমেণ্টছসমূহ কৈ দিছোঁ। এইচএছৰ স্কুটি এপ্লাই কৰোঁতে আধাৰ কাৰ্ড আৰু ছাত্ৰ ছাত্ৰীসকলৰ 12 পাছৰ মাৰ্কশ্বিট, স্কুল ID প্ৰুফ আৰু পাছপৰ্ট চাইজ ফটো লাগিব। এইকেইটা ডকুমেণ্টছ দি এইচএছৰ স্কুটি এপ্লাই কৰিব পাৰিব।